মানুহ জোখতকৈ বেছি অহংকাৰী হোৱাটো শুভ লক্ষণ নহয়। আপুনি আমাক ঐ পুলিচ গুছ, ঐ পুলিচ আঁতৰ, ঐ পুলিচ এই বুলি ক'লে ভাবোঁ কি চাকৰি কৰি আছোঁ। এই পুলিচ গুছ, এই পুলিচ গুছ। বাইদেউ আগত আহিব খুজিছে নেকি? আহি যাওক, ভাঙি দিয়ক এই ৰছীডাল, একো কথা নাই। আমাৰ কোনো সন্মান নাই নেকি? প্ৰকৃত কষ্ট আৰু ত্যাগ কৰা পুলিচক কিয় বুজিবলৈ চেষ্টা নকৰে? আপোনালোকে শুই উঠাৰ পৰা বিচনাত পৰালৈকে পুলিচ অবিহনে এখোজো কাঢ়িব নোৱাৰে। তেন্তে কিয় এনে আচৰণ, কিয় এই অহংকাৰ? নাম নোলোৱাকৈ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ক্ষোভ ৰাজ্যৰ প্ৰাক্তন আৰক্ষী উপ অধ্যক্ষ নৱ কুমাৰ বৰাৰ। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিখন মেলে মিটিঙে এনেবোৰ দৃশ্য খুবেই সুলভ, য'ত ৰ'দে বৰষুণে লঘোণে কষ্ট কৰি নিৰাপত্তাৰ খাতিৰত নিয়োজিত হৈ থকা কৰ্তব্যত আৰক্ষীক ৰাইজৰ সন্মুখত দুৰ্ব্যৱহাৰ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এই পুলিচ গুছ, এই পুলিচ গুছ। বাইদেউ আগত আহিব খুজিছে নেকি? আহি যাওক, ভাঙি দিয়ক এই ৰছীডাল, একো কথা নাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মুখত যেন অনবৰত থাকেই ঐ পুলিচ আঁতৰ, ঐ পুলিচ গুছ, ঐ পুলিচ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এনে আচৰণ, এনে ব্যৱহাৰে বাৰুকৈ আত্মসন্মানত আঘাত কৰে আৰক্ষী লোকসকলৰ। মুকলিকৈ নহ'লেও নিজৰ মনৰ মাজতেই যেন খুব উজাৰে তেওঁলোকে। তাৰেই যেন বহিঃপ্ৰকাশ ঘটিল ৰাজ্যৰ এগৰাকী প্ৰাক্তন আৰক্ষী বিষয়াৰ ফেচবুক পোষ্টত। খং আৰু ক্ষোভেৰে কাৰো নাম নোলোৱাকৈ অতদিনে আবদ্ধ হৈ থকা কথাবোৰ মুকলিকৈ ৰাজহুৱাকৈ ক'লে প্ৰাক্তন আৰক্ষী অধ্যক্ষ নৱ কুমাৰ বৰাই। তেখেতে ফেচবুক পোষ্টত কি লিখিছে এবাৰ মন দি শুনো আহক। মানুহ জোখতকৈ বেছি অহংকাৰী হোৱাটো শুভ লক্ষণ নহয়। এয়া আমাৰ নিচিনা সেই সময়বোৰৰ পুলিচ অফিচাৰৰ অন্তৰৰ বেদনা। সাধাৰণতে VIP, VVIP ডিউটিৰ সময়বোৰত পুলিচৰ কষ্ট ত্যাগ পুলিচ চাকৰি কৰা ব্যক্তিৰ বাহিৰে কোনেও উপলব্ধি কৰিব নোৱাৰে। কেতিয়াবা ৰাতিপুৱা 6-7 বজাৰ পৰা গোটেই দিনটো লঘনীয়া পেটেৰে থাকি যায়। এবাৰ টিংখঙৰ কথাকে কওঁ, ৰাতিপুৱাৰ পৰা সাংস্কৃতিক বিভাগৰ দ্বাৰা আয়োজিত উচ্চতৰ মাধ্যমিক খেলপথাৰত মহা আয়োজন। আমাৰ পুলিচৰ লোক 6 বজাৰ পৰা কৰ্তব্যত। দুপৰীয়া উপস্থিত ৰাইজ সাংস্কৃতিক দল ইজন সিজনকৈ ভোজ ভাতৰ সোৱাদ লৈ আছে। তাকে দেখা পাই আমাৰ নতুনকৈ ভৰ্তি হোৱা চিপাহী দুজনমানে ক'লে, ছাৰ ভোক লাগিছে, আমিও যাওঁ নেকি? ৰ'বা সুধিব লাগিব, মই OC-ক সুধি লওঁ। OC, আমাৰ পাৰ্টিবোৰৰ ভাতৰ যোগাৰ আছে নেকি? ছাৰ মই সুধি আছোঁ। ছাৰ পুলিচৰ যোগাৰ নাই বোলে। সেয়া প্ৰকৃত কষ্ট আৰু ত্যাগ কৰা মানুহখিনিৰ আচল ছবি। এনেবোৰ কষ্ট স্বীকাৰ কৰিও আমাৰ মানুহখিনিয়ে কৰ্তব্য কৰে, শান্তি শৃংখলা বজাই ৰাখে। আমাৰ দৰে দায়িত্ববোধ থকা অফিচাৰসকল এনেবোৰ ডিউটিত 3 দিন মানৰ পৰা মন মগজুৰে বন্দী হৈ পৰোঁ আৰু তাৰ পিছতো যেতিয়া সেই বিশেষ ব্যক্তিজনৰ মুখত শুনা পাওঁ ঐ পুলিচ নিচিনা অহংকাৰী শব্দ, তেতিয়া ভাবিবলৈ বাধ্য হৈ যাওঁ, থেচ কি চাকৰি কৰি আছোঁ। আকৌ ভাবোঁ সেই সোপা মানুহৰ দেখোন শুই উঠাৰ পৰা বিচনাত পৰালৈকে পুলিচ নহ'লে এখোজ কাঢ়িব নোৱাৰে। তেন্তে কিয় এনে আচৰণ? উত্তৰ পাওঁ অহংকাৰ। এনেদৰে অলেখ কাহিনী কেতিয়াবা এতিয়াৰ আজৰি সময়ত আমনি দিয়ে। সেয়ে ভাবিলোঁ ৰাইজক এতিয়া অন্ততঃ অৱগত কৰিব পাৰোঁ যাতে কিছু সাৱধান হয়। এয়া আছিল ৰাজ্যৰ এগৰাকী প্ৰাক্তন আৰক্ষী অধ্যক্ষৰ ফেচবুক পোষ্ট। যদিও বা মুখ্যমন্ত্ৰীগৰাকীৰ নাম লোৱা নাই, তথাপিও ৰাইজে ধাৰণা কৰি লৈছে এয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাহিৰে আন কোনো নহয়, কাৰণ এয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কোৱা কথাহে। নিউজ ডেস্ক ৰিপৰ্ট, আছাম ট্ৰেণ্ড নিউজ।